হেল্ল' এভৰিৱান, আজি আমি ডিলাৰ গৈ আছোঁ কাৰণ বিশ্বকৰ্মা পূজা আৰু আমি পূজা নাপাতো যদিও মানে সৰুকৈ কিবা এটা আয়োজন কৰোঁ সকলোখিনি যাতে সুখী অনুভৱ কৰে। কৰ্মচাৰীয়ে প্ৰসাদৰো আয়োজন কৰা হৈছে। ইয়াত বুট, কল, আপেল এনেকৈ কিবা কিবি দিয়া হৈছে আৰু এয়া হৈছে পনীৰ। আৰু মোৰ ফোনটো দীপে লৈ গৈছে। সি কৈছে মানে মোৰ ব্লগটো মানে সি কৰি দিব। ঠিক আছে, লৈ যা। মই দি দিলোঁ আৰু সি মানে সেইখিনি ভিডিঅ' কৰি এইফালে আমাৰ সকলো খানা পিনা ৰেডি হৈ আছে আৰু চাওক না সি মোৰ কি ডাইলগ মাৰি আছে। আৰু এইফালে মই খাব বহিলোঁ, একেবাৰে শেষত আহিছোঁ খাবৰ কাৰণে। গোটেই মানুহখিনি আগতে খাব দিছোঁ আৰু এয়া হৈছে আমাৰ খানাৰ আজিৰ সকলোখিনি দিছে, মাছ মাংসত বাহিৰে সকলোখিনি আছে আৰু বহুত টেষ্টি হৈছে। আৰু দীপে মানে সিহঁতৰ পৰা ৰিভিউ লৈ আছে মানে কেনেকুৱা হৈছে। আৰু এইটো আমাৰ ৱৰ্কশ্বপ, ইয়াতে মানে খোৱা লোৱাখিনি ইয়াতে কৰা হৈছে। আৰু মই শ্ব'ৰুমটো অলপ পিছত দেখাই আছোঁ আপোনালোকক। আজি আমাৰ গাড়ীও গৈছে ৰ'ব। আৰু এইটো হৈছে আমাৰ শ্ব'ৰুম। আহি এখন গাড়ী ৰেডি কৰি আছে, এখন গাড়ী যাব মানে সেইবাবে ৰেডি কৰি থৈ দিয়া হৈছে। আৰু এই মানে ভিডিঅ'টো বহুত দিনৰ মূৰত আপলোড দিলোঁ কাৰণ 19 তাৰিখে জুবিনদাৰ মৃত্যু হ'ল। আপোনালোকে সকলোৱে জানে, গম পাইছে কেনেকুৱা এটা পৰিস্থিতি হৈছে অসমত। আজিলৈ ন্যায় দিব পৰা নাই, সেইবাবে বহুত দিন লাগি গ'ল। আৰু এইটো সময়ত ভিডিঅ' ব্লগ এইবোৰ দিব ভালো নালাগে দিয়কচোন, যিহেতু এনেকুৱা এটা পৰিস্থিতি আমি আজিলৈ মানি ল'বই পৰা নাই যে জুবিনদাৰ এইটো ঘটনা ঘটিল ছিংগাপুৰত। চাওক কেনেকুৱা কি পৰিস্থিতি। আজি এমাহত বেছি হৈ গ'ল কিন্তু ন্যায়। আজিলৈ আহিছোঁ, বাই বাই, টেক কেয়াৰ। আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।